নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৌচুমী ভাইবছ এণ্ড ভ্লগলৈ আৰু আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ এটা ভ্লগছ কিন্তু পোনপ্ৰথমতে আপোনালোক সকলোকে মই দীপান্বিতাৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভ্লগটো মই দীপান্বিতাৰ ওপৰতে বনাম আমি কি কৰিম আজি দীপান্বিতা বুলি তো সম্পূৰ্ণ ভ্লগটো চাই থাকক বহুত বেছি ইণ্টাৰেষ্টিং এণ্ড বহুত বেছি ভাল হ'বলৈ গৈ আছে ভ্লগটো তো বৰ্তমান কেইটামান বাজিমান প্ৰায় 1:45 হ'ল আৰু তো ৰংগলী আঁকিব প্ৰায় ষ্টাৰ্ট কৰিছোঁ মই কৰা নাই বাই ষ্টাৰ্ট কৰি আছে তো অকণমান দেখুৱাই দিব লাগে ষ্টাৰ্ট কৰিলে কিন্তু মইহে ধৰিব পৰা নাই মই তাক ক'ত আঁকিম ঠাই উলিয়াব পৰা নাই মানে বহুতকেইটা ঠাই আছে কোনটোত ফিক্স কৰোঁ আৰু ক'ত আঁকো একেবাৰে ধৰিব পৰা নাই এই ভাল ঠাইটো দখল কৰি ল'লে চাওক লগতে ভাত খাই লওঁ আৰু তাৰপিছত ভ্লগ বনাম আৰু লগতে ৰংগলী আঁকিম তো ভিডিঅ'টো সেইকাৰণে চাই থাকিব কৈছে দেখোন দেৱালী ভ্লগ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে চাই থাকিব দেই ষ্টাৰ্টটো মোটামুটি এতিয়া যোনফালে আঁকিম বুলি ভাবিছিলে কিন্তু ইমান বেছি ৰ'দ গতিকে ৰ'দটো গুচাবলৈ মায়ে কিবা কৰি আছে তো এইখিনি ঠাইতে আঁকিম বুলি ভাবিছোঁ ৰ'দৰ ভৰতে একো চিনিয়ে নাপায় আৰু বৰ্তমান বাজিছে 4:13 তো এটা প্ৰায় নবজাওঁতে আমি ৰংগলী আঁকিব ষ্টাৰ্ট কৰিছিলোঁ বাট এয়া চাওক কেনেকৈ একদম মূৰ্তি হৈছে এই যদি পৃথিৱীত বৰ্তমান সময়ত যদি আটাইতকৈ থাৰ্ড ক্লাছ ৰংগলীটো আছে সেইটো হৈছে মোৰ ৰংগলী চাব নেকি নিশ্চয় দেখুৱাম উপায়টো নাই এইটো হৈছে মোৰ ৰংগলী লম্পুত আটাইতকৈ ভালটো আৰু আনফালে বা আৰু মায়ে চোতালত তো গাইজ মোৰ কামটো শেষ হোৱাৰ পিছত এতিয়া গৈ আছোঁ পুনৰ দীপান্বিতা বাৰ ঘৰলৈ এইকেইদিন মোৰ ভিডিঅ'ত প্ৰায় দীপান্বিতা বাক দেখি থাকিব কাৰণ যিহেতু আমাৰ ওচৰতে থাকে যি উৎসৱ নহওক কিয় দীপান্বিতা বাক দেখাই পাব যিকোনো ভিডিঅ'তে তো পুনৰ দীপান্বিতা বাৰ মুখখন চাওক তো এইখন কিন্তু দীপান্বিতা বাৰ মুখ নহয় দেই মানে এয়া হৈছে তেওঁলোকৰ ঘৰত দাদা হিৰঞ্জিত দাদা এনেদৰে ধুনীয়াকৈ সজাই আছে লাইটেৰে আৰু আনফালে এয়া হৈছে দীপান্বিতা বা আৰু লগতে এজনী বা আছে মই নামটো ভালদৰে নাজানো ধুনীয়াকৈ আটাৰে ইমান ধুনীয়া ৰংগলী আঁকি আছে চাওক তো এইটো হৈছে আমাৰ চোতালত বনোৱা ৰংগলীটো এইটো মই বনোৱা কথা আছিল কিন্তু মোৰটো বনাই থাকোঁতে এইটো বনোৱাৰ সময় নহ'ল তো মা আৰু বাৰ লগ হৈ এইটো বনাই দিলে তো কেনেকুৱা আছে কমেণ্টত নিশ্চয় জনাব এতিয়া কাপোৰযোৰ সলাই লওঁ একেবাৰে ফুটনিৰ নিচিনা হৈ আছোঁ তো কাপোৰযোৰ সলাই পুনৰ লগ পাম বাই চ' গাইজ চাওক ফাইনেলি মই ৰেডি হৈ গ'লোঁ আৰু আজি বোলে বোলে মোৰ লগত দেৱালী চাব বোলে তুমি চাবা ন তো বোলে চাবা আমাৰ লগত দেৱালী বলক তেন্তে আৰু বৰ্তমান গধূলি সন্ধিয়া হ'লে অৰ্থাৎ বন্দুকটো লৈ আছে মোক গুলি মাৰি নিদিবি দে ঐ হেপী হা গুলি নাই হেপী দিৱালী কোৱা হেপী দিৱালী কোৱা হেপী দিৱালী গাইজ মাইনা বাবু হেপী দিৱালী আৰু তাতে দিৱালী উদযাপন নে কি কোৱা হাই বলক তেন্তে আমাৰ ঘৰলৈ বুট খাই দেৱালী উপভোগ কৰি আছোঁ হাতত ফুলজাৰি পেকেট
বাট এতিয়ালৈকে যোৱা নাই গৈ আছোঁ দীপানিতা পোহৰ চাবলৈ আমাৰ ঘৰতে দুটামান ফটো উঠি তো মোৰ লগত আছে মূৰ্ছনা আৰু কৃষ্টি আৰু আমি গোটেইকেইটাই যাম তো মূৰ্ছনা আমাৰ কাষৰে হয় মোৰ প্ৰায় লগৰ নিচিনাই মই ভণ্টি বুলিও ক'ব পাৰোঁ লগৰ ছোৱালী বুলিও ক'ব পাৰোঁ তো যি কি নহওক আজি মূৰ্ছনা আমাৰ লগত আহিছে দীপাৱলী উদযাপন কৰিবলৈ আৰু আমাৰ লগত আছে আমাৰ কিউটি শুনা ইমানে লাজ নে তোমাৰ ইমান সৰু থাকোঁতে ইমান লাজ কৰিব নালাগে বুজিছা আহা ভালদৰে আহা এয়া হৈছে মোৰ অতিকে মৰমৰ কি নাম কুহেলিকা তো এয়া এইও আমাৰ ওচৰতে এইও আহিছে আমাৰ তাত দিৱালী উদযাপন কৰিবলৈ তো ভাল লাগিছেনে নাই ইয়াতে আহি লাগিছে তুমি ফুলজাৰি জ্বলালা আৰু চাকি তোমালোকৰ ঘৰত চাকি জ্বলাইছা বমাক ভয় লাগেনে নালাগে মোক বহুত ভয় লাগে এইমাত্ৰ হয়তো আপোনালোকে দেখাই পাইছিল মোক বহুত ভয় লাগে বমা কেনেকৈ ভয় নালাগে তোমাৰ ইমান লাষ্ট পাইছোঁ দেই বাপৰে লাষ্ট মোৰ লগত আছে আণ্টি কি খবৰ আণ্টি অঁ আচ্ছা এইটো মোৰ নতুন ইউটিউব চেনেল হা মই ইয়াত ভ্লগছ বনাই আছোঁ তো খবৰ কেনেকুৱা আৰু অকণমান কৈ দিয়ে আৰু দীপানিতাত কেনেকুৱা লাগে আমাৰ ধুনু বহুত ভাল ছোৱালী ভাল লাগে মই আগতে ইয়াতে আছিলোঁ আমাৰ ওচৰতে আমাৰ সন্মুখৰ ঘৰটোৱে আছিল এতিয়া নিজা ঘৰ বান্ধিলে আৰু এতিয়া অকণমান দূৰত হ'ল আমাৰ মাইনা ইয়াতে থাকে অঁ তাইক দেখাইছোঁ এই কুহেলিকা বহুত পাগল থেংক ইউ এতিয়া মূৰ্ছনা যাবলৈ ওলাইছে মই ঘৰলৈ থৈ আহিলোঁ তাইক তো বাই বাই কেনেকুৱা লাগিল আজি বহুত ভাল লাগিল তো আজি মোৰো বহুত ভাল লাগিল তাইৰ লগত তাইও ব্লগ বনাই আছিল আৰু তোমাৰ ইউটিউব চেনেলটোৰ নামটো কি আছে মূৰ্ছনাজ ডেন্স এণ্ড ব্লগ অঁ তো তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ডেছক্ৰিপশ্যন মানে তুমি বৰ্তমানলৈকে খোলা নাই ন মানে গতিকে খালি ভিডিঅ' হয়তো দিব পাৰিম অঁ গতিকে মই এতিয়া ডেছক্ৰিপশ্যনত লিংকটো দি দিব নোৱাৰিম তো মই যেতিয়া তুমি খুলিবা ন তেতিয়া মই শ্বেয়াৰ কৰিম ঠিক আছে আপোনালোককো জনাম আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ বাই বাই নে কি কাইলৈ আহিবা ঠিক আছে তো বলক তেন্তে আমি আৰু যাম এটা ঘৰত মানে কৃষ্ণামণি বাৰ ঘৰলৈ যাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো পোনপ্ৰথমতে তোমাক অ' কৃষ্ণমণি বা হেল্ল' আৰু এয়া দেখিবলৈ গৈছে ঘৰৰ ভিতৰতে ধুনীয়া লাইট লগাইছে আৰু এইটো হৈছে কৃষ্ণমণি বা আৰু ইয়াত কৃষ্ণমণি বায়ে নিজে এইটো এটা সৰুকৈ মন্দিৰ বনাইছে বহুত বেছি কিউট লাগিছে এয়া চাওক আৰু লগতে এয়া তো এতিয়া পূজাৰ প্ৰসাদ খাব লাগে নে কি তো গাইজ এয়া মোৰ ফেভৰেট সন্দেশ খাই বহুত বেছি ভাল পাওঁ তো বহুত টেষ্টি বহুত য়াম্মি লাগিছে আৰু কৃষ্ণমণি বাই আৰু এটা বস্তু নিজে বনাইছে আৰু সেইটো হৈছে দেখাইছোঁ সেইটো হৈছে এইটো বহুত বেছি য়াম্মি এইটো কিবা আটাৰে নে কিহেৰে বনাইছে মই সুধিম ৱাও বহুত টেষ্টি হৈছে এতিয়াতো কেনেকৈ বনাইছে এইটো সুধিব লাগিব কৃষ্ণমণি বাক মই অলপ পিছত সুধি আছোঁ আপোনালোককো দেখুৱাম আৰু যদি কৃষ্ণমণি বাক কয় ৰেচিপিটো তেন্তে আপোনালোকেও বনাব পাৰে তো এতিয়া খাওঁ হেড কৰোঁ খোৱাৰ মই বেছি দেখুৱাই থাকিব নোৱাৰি যে ৰাক্য বুলি ভাবিব মোক তো গাইজ আজি মোৰ লগত আছে কৃষ্ণমণি বা আৰু তুমি আজি যিটো প্ৰসাদৰ লগত এটা যে মানে বৰফি টাইপ দিছিলা সেইটো খাই বহুত ভাল লাগিছে কেনেকৈ বনাইছিলা চেনি আছিল আৰু ইলাচিৰ গুড়ি দিছিলোঁ সেইটো ফ্ৰাই কৰি চেনিৰ পানীত দিয়া হৈছিলে তেনেকৈ বনাইছিলোঁ সেইটো খাই বহুত টেষ্টি লাগিছিল সঁচাই বহুত বেছি য়াম্মি হৈছিল মই সেইকাৰণে সুধিলোঁ আৰু একেবাৰে যে শেষত কিবা তুমি ক্ষীৰৰ নিচিনা সেইটো বস্তু সেইটো মানে ৰবৰি বুলি কয় আৰু সেইটোত অকল মই ইলাচি আৰু চেনি আৰু গাখীৰ ইউজ কৰিছিলোঁ
অঁ সেইটো বহুত টেষ্টি হৈছিল মানে কি আৰু প্ৰসাদখিনি খোৱাৰ পিছত একেবাৰে শেষত সেইখিনি খাই তেনে মুখখন মানে বহুত ভাল লাগিছিল সঁচাই কৈছোঁ বহুত টেষ্টি লাগিছিল তো থেংক ইউ ছ' মাছ আজি তোমাৰ ঘৰলৈ আহিলেও বহুত ভাল লাগিল তো দীপানিতা কেনেকুৱা লাগিল আজি দীপানিতা নেকি মই তোমাৰ অঁ নহয় দীপা সঁচাই আমাৰ ইয়াত সেইটো দিৱালী বুলিয়ে কোৱা যায় দীপানিতা বুলি ক'লে পটকৈ মনতে নাহে আৰু আমাৰ ওচৰতে এটা দীপানিতা বা বুলিও আছিল মইতো দেখুৱাইছিলোঁৱেই তো সকলোৱে তাইৰ কথা কোৱা বুলিহে ভাবে তো কেনেকুৱা লাগিল আজি দিৱালী বহুত ভাল লাগিলে মই নিজে নিজে এটা মন্দিৰ বনাইছিলোঁ অঁ মন্দিৰটো আপোনালোকক দেখুৱাইছিলোঁ মই বহুত ভাল হৈছিল বহুত কিউট হৈছিল মন্দিৰটো থেংক ইউ তো ভাল লাগিল এতিয়া আহিলোঁ আৰু এতিয়া খাব লাগে খানা খাব লাগে খানা মানে কি আৰু এই ঘৰতে আৰু আজি মাংস আছে হাঁহৰ মাংস আছে মোৰ ফেভৰেট বহুত দিনৰ মূৰত এদিন খাই বহুত ভাল লাগে কিন্তু হাঁহৰ মাংস ডেইলি খাব নোৱাৰি তো আজি আছে হাঁহৰ মাংস তো আপোনালোককো দেখুৱাই ভিডিঅ'টি ইমানতে শেষ কৰোঁ এইবাৰৰ 2021 বৰ্ষৰ দেৱালীটো অতি চিম্পুলভাৱে শেষ কৰিম তো এয়া আঞ্জাখন দেখুৱাই দিওঁ তো এতিয়া ভাত খাওঁ আৰু বহুত বেছি টোপনি লাগিছে আৰু একেবাৰে জোচেই নাই এতিয়া ভিডিঅ' বনোৱা সেইকাৰণে মই কেমেৰাটো ধৰিব পৰা নাই তো যি কি নহওক এতিয়া ভাত খাওঁ 2021ৰ দীপাৱলীটো আমি অতি সাধাৰণভাৱে খুব সুন্দৰভাৱে পালন কৰিলোঁ এতিয়া ভাত খাই শুই থাকিম তো ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'টি যদি ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব কমেণ্ট এটা লিখি দিবচোন পঢ়ি ইমান ভাল লাগে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে আৰু মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই কিবা এটা ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমতে আপুনি চাব পাৰে সমাপ্ত কৰোঁ